নাওবৈচাত সংগঠিত হৈছে অতি লজ্জাজনকভাৱে নাৰী নিৰ্যাতনৰ ঘটনা। পত্নীক প্ৰস্ৰাৱ খুৱাই দিয়াৰ গুৰুতৰ অভিযোগ লম্পট স্বামীৰ বিৰুদ্ধে। 2 লাখ টকাৰ বিনিময়ত নিজ পত্নীক অৰুণাচলত বিক্ৰী কৰিবলৈ সাজু হৈছিল নিজ স্বামীয়ে। নাৰী সুৰক্ষাৰ নামত যিমানেই চৰকাৰে আঁচনি ওলাইছে তাৰ বিপৰীতে এচাম অমানৱীয় লোকে সেই নাৰীক কৰিছে অপমান। লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত 1 নং বৰচলা গাঁৱৰ আব্বাছ আলীৰ কনিষ্ঠ পুত্ৰ হানিফ আলীয়ে আজি দীৰ্ঘদিন ধৰি নিজ পত্নীক কৰি আহিছে অমানসিক অত্যাচাৰ। প্ৰায় 2 বছৰ পূৰ্বে বিবাহত আবদ্ধ হয় দুয়ো দম্পতীয়ে। তেওঁলোকৰ সংসাৰত এটি পুত্ৰ সন্তান জন্ম হয় আৰু কেইদিন পিছৰে পৰা হঠাৎ যৌতুক বিচাৰি অমানৱীয়ভাৱে অত্যাচাৰ চলাই আহিছে নিজ পত্নীৰ ওপৰত। এইখিনিতে শান্ত নহৈ নিতৌ মাৰপিট কৰাৰ উপৰিও শৰীৰৰ বিভিন্ন অংশত কামুৰি ঘূণীয়া কৰিছে পত্নীক। নিজৰ প্ৰাণৰ ভয়ত পত্নীয়ে দুবাৰকৈ নাওবৈচা থানাত এজাহাৰ দিছিল যদিও কোনো সুফল পোৱা নাই। অৱশেষত নিজৰ লগতে সন্তানৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত এতিয়া সংবাদ মাধ্যমৰ আগত উচিত ব্যৱস্থাৰ বাবে এনেদৰে ব্যক্ত কৰিছে নিৰ্যাতিতা হোৱা মহিলাগৰাকীয়ে। লখিমপুৰৰ পৰা হাবিজুল ইছলামৰ ৰিপৰ্ট, ফ্ৰণ্টিয়াৰ লাইভ। মোক মাৰপিট কৰে মানে মাথাত মানে বেছি ঘুচিয়াই মোক কয় কি তোক মা বাপেকে যাতে চিনি নাপায়, তোক লাঠি দিলে বোলে তই থানাত দেখাওগে, তোক বোলে এনেকে মাৰিলে তই দেখাওগে, তোক কি কৰিম মই বোলে ঘুচিয়ামে। বায়েকে কয় কি মোক শিকাই দিছে মানে, বায়েকে কয় তাক বোলে তই বোলে মদৰ বটল ঠেলগে, মদৰ বটল ঠেলি তই বোলে এদিনতে শিক্ষা দেগে। তাৰপিছত মই কলো মোক কেলে মদৰ ঠেলিলে আহক, ঠেলে কোনটোৱে ঠেলে, তাৰপিছত কয় কি তোক বোলে মাৰিমে। তাৰপিছত মোক কি কৰিলে, মোৰ ভিনদেউ আছিলে মইজুল বুলি ইছলাম, বছৰে কাম কৰে ব্ৰইলাৰ দোকানত ভিনদেউ। তাৰপিছত কয় কি মই যেতিয়া মুখত হাত সোমোৱাই দিছে, হাতটো সোমোৱাৰ লগে লগে কি কৰিলো, 2টা কাপোৰ দৈ দাঁততে সোমোৱাই মুখত মুটি দিছে চেইনটো খুলি। হানি পালি ল'ৰাটো মানটো, মোৰ মানটো হানি পালি বুলি মুখত মুটি দিয়াৰ লগে লগে কাপোৰ খুলি লৈছে মেক্সিটো টানি। তাৰপিছত মোৰ পেটিকোটটো আছিল সুদা আৰু ভিনদেউ সৈতে চবে আহিছে। যেতিয়া অহাৰ পিছত মই কি কৰিম, কাক দেখুৱাম, লাজ নালাগে জানো? লাজটো নলগাৰ পিছত মই কলো, তাৰপিছত উৰণি এখন লৈ পাছত মই উপায় নাপাই বাহিৰত ওলাই আহিছো, বহিছো। এতিয়া তুমি কি বিচাৰা? এতিয়া মই কি বিচাৰিম, মোৰ জীৱনটোৱে লাগে, বিচাৰিবলৈ মই জীৱনটোৱে বচা। আৰু মোৰ ল'ৰা এটা আছিল সন্তান, ল'ৰাটোক এতিয়া খাবলৈ নিদিয়ে, খৰচ পাতিও নিদিয়ে। হেৰি হ'ল এমাহে হৈ গ'ল অহা, মানে এমাহ অহা হৈ গ'ল। ল'ৰাটোক মানে ফোন এটা নামাৰে, বিহু এটা গ'লগে, কাপোৰ এযোৰ নিদিয়ে, একোৱে নিদিয়ে। বিয়া হোৱাৰ পৰা মানে শান্তিয়ে নাই মোৰ, খালি পিটন দিয়ে, দাবী কৰে মোৰ মানে ঘৰৰ পৰা বস্তু বাহানি নিদিয়ে যে, একো নিদো মানে মোক কয় তোৰ গোষ্ঠীটো চাম, তোৰ গোষ্ঠীটো কেনেকুৱা, তোৰ বপাইৰ ঘৈণীয়েক এজনী আছিলে হাফিজ বুলি, হাফিজৰ ঘৈণীয়েকক তোক মই বোলে এটা ফুৰ দিলে বোলে তোৰ মাইকী মোক বমাইৰে গুচি আহিব মোৰ লগত। তোমাক কি বিক্ৰী কৰিম বুলি কৈছে নি? মোক কৈছিলে বিক্ৰী কৰিম বুলি, 2 লাখ টকা দি চট ঢালিব সি ঘৰটোত, বছলা হানি পালি বুলি সি ঘৰটো চাট ঢালিম বুলি কৈছিলে 2 বছৰ, 2 লাখ টকা দি। ক'ত বিক্ৰী কৰিম বুলি? অৰুণাচল। কিমান টকা? 2 লাখ। 2 লাখ টকাত বিক্ৰী কৰিম বুলি কৈছিলে। মই কলো নালাগে, মোৰ যা ছোৱালী তাক চমজাই দি দিয়া। কয় কি নহয় তোক বোলে মই আকৌ ঘূৰাই লৈ আহিম ন, চটটো ঢালি 2 লাখ টকা ঘূৰাই দি তোক লৈ আহিম। কি কৰে তোমাৰ মানুহজনে? মানুহটো কয় 2 নম্বৰী কাম কৰে। কিহৰ? সোণৰ মূৰ্তি বিকে আৰু মানুহ বিকে, আৰু ঘৰৰ মানে বায়েক ভনীয়েকৰ লিংলাং থাকে বেছি ঘৰতে। মানে নাৰী দেহৰ লগতো জড়িত নেকি? জড়িত আছে, নাৰীৰ লগতো জড়িত আছে। মানে মাকৰ কথা শুনে বায়েকে, মানে মোক দেখাই দেখাই ভায়েকে কি কয় গাড়ী চলাই আহে, ভনীয়েকক টকাটো মোৰ হাতত, মোৰ ওচৰৰ পৰাই দি দিয়ে, মোৰ হাতত নিদিয়ে। বায়েকে যিটো কয় সেইটোকে শুনে ভায়েকে। তুমি এতিয়া কি বিচাৰা, তাক কি কৰাটো বিচাৰা? মই এতিয়া কি বিচাৰিম আৰু, মোৰ আৰু পিটন দি দি অসহ্য হৈ গৈছে নহয়। অসহ্য হোৱাৰ পিছত এতিয়া মই একো নকৰিবই নোৱাৰিলোহেঁতেন। মানে মোক মুঠ খুৱাই দিছে, এটা কথা, মোৰ মুখত যেতিয়া মুঠ খুৱাই দিছে, এবাৰ মুঠ খুৱাই দিছিলে আৰু এবাৰ মোক হেৰি কি কৰিছিলে, দৰৱ যে খালি মোক পানী এগিলাচ দিছিলে, কয় কি তই পানীটো খা, ভালকে পানীটো খা। ক'পা জানো আনি দিছে পানী এগিলাচ, মই কলো নেখাওঁ পানীটো, মোক কেলে পানীটো। পাছত মুঠি পেলাই মোৰ জীয়েকক মুঠ খুৱাইছে, আৰু মোৰ জীয়েকক ক'ত অধিকাৰ ইমান পালে, মই আজি দুখীয়া বুলি ইমান অধিকাৰ পালেহি। আজি মদৰ বটল ঠেলি দিবলৈ ধৰিছে, আজি মোৰ ছোৱালী কোনো নাই, আজি মোক কোনো নাই, মই দুখীয়া বুলি মোৰ ছোৱালী কি মোৰ দুখীয়া বুলি মোক আজি অন্য অন্যায় কৰিছে, লেঙেঠা কৰি আৰু জানে আৰু কি নকৰে, আৰু ঠিকনা নাই বেলেগ ল'ৰা ছোৱালী
দুনিয়াত এতিয়া আপুনি কি বিচাৰে? মোৰ ছোৱালী এতিয়া লাইফটো বৰবাদ কৰি দিলে। মই এই ছোৱালী কি বুলি মই সমজি ল'ম? মোৰ ছোৱালী যদি তাৰ ঘৰৰ পৰা মই ঘূৰাই আনো, মোৰ ছোৱালী যে বেলেগ জেগাত বেলেগ মতাই নি যে খাব, সি সেই লাইফটো ছোৱালীজনী চোৱা নাই। সি ইমানে ঘুচিয়াই, মুঠতে আপোনালোকে এতিয়া কাপোৰ দাঙি মই কি দেখুৱাম আৰু? দেখুৱাবলৈ মোৰ লাজ লাগে দেখি। সি এনেকুৱা অপমান, সি মোক ছোৱালীক সি ব্যৱহাৰ কৰে। মাৰিবলৈ এতিয়া একো নাই। এতিয়া আপোনালোকক দিছো, আপোনালোকে কি সিদ্ধান্ত লয় মোৰ এটকা